বাইদেউ কি ল'ব আজি একো লোৱা হ'ব নে নাই নাজানো কিন্তু এচি খাব আহিছোঁ গৰম হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ ৰঙিয়া বিশাল মেগামাৰ্টত। মোৰ ফ্ৰেণ্ড আছে আৰু 3জনী। আমি এতিয়া বিশালত গৈ আছোঁ শ্বপিং কৰিব। এয়া আহি পালোঁ বাহিৰত, যিহেতু বহুত গৰম। আমি পানী চানী অলপ খাই ল'লোঁ। এতিয়া লাগি গ'লোঁ এফালৰ পৰা একেবাৰে বস্তু চাই যোৱাত। দাঙিব পৰা নাই মই। ইমান ধুনীয়া কালাৰ। কাঠটো চাওকচোন, ইমান ধুনীয়া। চাওকচোন এনেকৈ খুলি থৈ দিছে। এইটো চাওক এইবোৰ কৰিব আহে বাৰু। বাই ওৱান গেট ওৱান। বেগৰ কালেকশ্যনবিলাক চাওকচোন, ধুনীয়া লাগিছে। মোৰ ব্লেক কালাৰ সদায় ফেভৰেট। এইটো চাওক, ভাল লাগিছে মোৰ। এয়া বিশালত সোমালে ওলাব ইচ্ছাই নাযায়। একেবাৰে চব চাই থাকোঁ। নানিলে চাই থাকিবলৈ মন যায়, নহয়নে? আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। এতিয়া শ্বপিং কৰি মেলি হৈ গ'ল, যাম আৰু এতিয়া আমি ঘৰলৈ। এই চাওক আমাৰ গজেন বাইদেউৰ পেট কিমান ওলাইছে। এতিয়া আমি যাবলৈ ওলাই আহিলোঁ। ৰেডি হৈ আছে আমাৰ গজেন বাইদেউ। আজিলে ইমানেই। ভিডিঅ'টো কেনে ক'লে আপোনালোকে জনাব। এয়া আমি গৈ আছোঁ, এয়া ৰঙিয়াৰ ভিউ চাওক কিমান ধুনীয়া।